মাছ ডেইলি হাণ্টলৈ স্বাগতম জনাইছোঁ। আজি লাই আৰু গাহৰি মাংস বনাম। ইয়াৰ কাৰণে প্ৰথমতে গাহৰিখিনি বইল কৰি ল'লোঁ 4-5 মিনিটমান। তাৰপিছত এয়া মোৰ বইল গাহৰি আৰু তাত দিবলগীয়া বাকী ইনগ্ৰেডিয়েণ্টছখিনি পিঁয়াজ, আদা, নহৰু, জলকীয়া, বিলাহী আৰু লাই শাক কাটি লৈছোঁ। এতিয়া মই কেৰাহীটোত অকণমান তেল দিলোঁ, বেছি নিদিওঁ। গাহৰি মাংস কম তেলেৰে ভাল লাগে আৰু মই জুইতে বনাইছোঁ বাৰু আজিও। এতিয়া ইয়াতে পিঁয়াজ কাটি লোৱা পিঁয়াজ দিলোঁ, তাৰপিছত কাটি লোৱা পিঁয়াজ, জলকীয়া দিম, তেজপাত দিম 1-2, তাৰপিছত পিঁয়াজৰ ঠাৰি দিছোঁ। সেইটো দিব পাৰে নিদিব পাৰে, মোৰ বাৰীত আছিলে সেইকাৰণে দিলোঁ। আৰু তাৰপিছত এইখিনি ভালকৈ ফ্ৰাই কৰি লোৱাৰ পিছত আদা নহৰু পেষ্ট একদম ভালকৈ মই পেষ্ট নাই কৰা, এনেই থেতেলাই দিছোঁ। আৰু এয়া বিলাহী, এইখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। তেল কম দিছোঁ কাৰণে ফ্ৰাই কৰোঁতে ইমান এটা ভাল নাই দেখা। মাংস দিয়াৰ পিছত এইখিনি ঠিকেই হৈ যাব বাৰু। গাহৰি মাংসত মানে তেলটো দিলে লাষ্টত একদম বেছি তেল হৈ যায়, সেইকাৰণে এনেই মাংসত তেল থাকে, সেইকাৰণে পৰাপক্ষত মই কমেই ব্যৱহাৰ কৰোঁ। এতিয়া মাংসখিনি এড কৰি দিলোঁ ইয়াতে। এইখিনি ভালকৈ ফ্ৰাই কৰিলে এনেই তেল ওলাই পৰিব। এয়া ধৰক ফ্ৰাই হ'ব ধৰিছে মাংস। জিৰা গুড়ি অকণমান দিলোঁ, ধনিয়া গুড়ি, হালধি গুড়ি আৰু নিমখ সোৱাদ অনুযায়ী। এইখিনিয়ে ইয়াতে মছলা ব্যৱহাৰ কৰিছোঁ। ধুনীয়াকৈ ফ্ৰাই কৰি ল'লে হ'ল। যেতিয়ালৈকে মাংসৰ পৰা তেলটো ওলাই আমি তেতিয়ালৈকে ফ্ৰাই কৰিম। এতিয়া অকণ জুই বেছি হৈছে কাৰণে মই তাপটো কমাই দিছোঁ। এয়া দেখিছে তেল ওলাইছে। এয়া মই মিট মছলা দিলোঁ। দেখিবলৈ এতিয়া খাব পৰা হৈছে, কিন্তু লাইটো দিম বুলি ভাবিছোঁ ন, তো লাই গাহৰি বনাম যিহেতু, তো লাই দিলোঁ। লাই শাক বহুত বেছি দিব নালাগে, বেছি দিলে মানে এটা তিতা সোৱাদ আহি যায় এনেই নামত। আৰু এতিয়া শাক বাৰু এনেও ভাজাৰ পিছত নাইকিয়াই হৈ যায়, তথাপিও লাই গাহৰি বুলি ক'লে বোলে অকল বহুত লাইৰ মাজতে বনাম সেনেকুৱা নহয়। এয়া চাওক, মাজত এটা অনলি গ্ৰীণি টাইপৰ লুক এটা থাকিব আৰু লাইৰ যিটো ফ্লেভাৰ সেইটো আমাৰ মাংসবিলাকত আহি যাব। এতিয়া গৰম পানী অকণমান দি দিলোঁ, বহুত বেছি নিদিওঁ, মাংসখিনি জাষ্ট ডুব যোৱাকৈ দিম। মই ইয়াতে জোল নাই বিচৰা, পানীখিনি মই শুকুৱাই দিম ভালকৈ, যাতে গোটেইখিনি ফ্লেভাৰ মিক্স আপ হয়, তাৰ কাৰণে পানীটো দিছোঁ। ভালকৈ বইল হওক। মাংসৰ পৰিমাণো বেছি নাছিলে, সোনকালে হৈ উঠিলে। ইয়াৰ প্ৰায় হৈছেগৈ। এতিয়া পানীখিনিলে কমিলে হয় আৰু। এয়া হৈ গ'ল ফাইনেলি। মই এতিয়া বেলেগ বাতি এটাত লৈ আপোনালোকক দেখাই আছোঁ। ক'লা কেৰাহীটোত ইমান ধুনীয়া নেদেখি বাৰু, জুইত বনালেতো ক'লা হ'বই। আৰু এতিয়া মই নমাই হোৱাইট বাতি এটাত ছাৰ্ভ কৰিছোঁ। দেখক কিমান ধুনীয়া হৈছে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।